আজিৰ দিনটো আৰম্ভ হ'ল কণী আৰু ব্ৰেডেৰে। ব্ৰেকফাষ্টতে মাৰি দিলোঁ কণী আৰু ব্ৰেড, আৰু এনেকৈ মাৰি দি যাব ওলালোঁ মিষ্টাৰৰ তাত, মিষ্টাৰ মানে চিন্ময়ৰ তাত। আৰু তাত গৈ যিহেতু গাহৰি মাংস দি ভাত খাবই লাগিব, এতিয়া অলপ লাইটকৈ খাই দি দুইজনে ওলাই যাওঁ আৰু। গুড মৰ্ণিং গাইজ, আৰু 12:30 হ'ল। গুড মৰ্ণিং হৈ থকা নাই একচুৱেলি, গুড আফটাৰনুন। আৰু এনেকৈ আজি আমি যাব ওলালোঁ আগিয়াত, মানে ঘৰত যাম, ঘৰত যাওঁতে আগিয়াত সোমাম তেনেকৈ। আৰু আজি গাড়ী চলাব দিছোঁ দাদাক, কাৰণ কিয় নিজে কিমান আৰু গাড়ী চলাম, গাড়ী চলাই চলাই অলপ বৰিং লাগি গৈছে। বেলেগে অলপ গাড়ী চলালে অলপ ভাল লাগে মনটো, কাৰণ সদায় গাড়ী চলাই থাকোঁ, অলপ ছাইডত বহিব মন যায় তেনেকুৱা কৰি। আৰু এতিয়া আমি গৈ আছোঁ আগিয়াৰ পৰা আমি যাম ঘৰত। আগিয়াত মানে কি চিন্ময় মাতিছে আজি, চিন্ময় কল কৰি আছে যে মিষ্টাৰ আমাৰ ঘৰৰ ওচৰত বজাৰ হয় আজি, মঙলবাৰ আজি বালিজানা বজাৰ, তেনে গাহৰি অলপ ল'ব, গাহৰি অলপ বনাই চনাই খুৱাব আৰু তেনেকুৱাকৈ কল কৰি আছে। তে আমি দুইজনে যাব ওলালোঁ আৰু এনেকৈ গৈ থাকিম। আৰু আজি ৰাতিপুৱা উঠি মানে অলপ মাথাটো নষ্ট হৈ গৈছিল, টেংকিত পানী নাছিলে, ৰাতিপুৱা লাইন নাছিলে, তেনেকুৱাকৈ অলপ ওলাওঁতে পলম হ'ল। আৰু এতিয়া আমি গৈ আছোঁ। এইফালে আমি দুইজনৰ পৰা তিনিজন হ'লোঁ, এইফালে অৰ্ডাৰ আছে। হেল্ল', এইফালে চাবি দিবা আহিছোঁ। যাং, বাই 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 বাই। হেল্ল', অঁ মিষ্টাৰ, এই কিবা কি কয় মাংস লৈছা? মই ৰান্ধি আছো, হ'লে আৰু মই খালি ভাতটা বহালি হ'ব। আচ্ছা বঢ়িয়াতে যাই আছোঁ আমি। এই অভাৰ ব্ৰিজ পালোঁ। দে ঠিক আছে, হ'ব। লাই দি গাহৰি বনাই আছে, খাব কি যে মজা হ'ব না এইখিনি। এই বেচেৰা বনাই আছে লাই চাটনি, এইফালে মানে আজি বেয়া খুৱাব। এই কুকাৰত বনাইছে, এতিয়া খালি লাইটে এৰি দিছে নেকি? এইখনেই হ'ল বালিজানা বজাৰ, আৰু এইখন প্ৰত্যেক সপ্তাহৰ মঙলবাৰে হয়, আৰু সেইকাৰণে এইখনৰ নাম হ'ল মঙলবৰীয়া বজাৰ। আজি বতৰটো ইমান ধুনীয়া, মানে অলপ অলপ পানী দি আছে, বতৰটো ঠাণ্ডা, মানে গাহৰি খোৱা বতৰ। আৰু আমাৰো মিলি গৈছে, মানে মিষ্টাৰে ফোন কৰোঁতে ভালে লাগিছে, কাৰণ গাহৰি খোৱা বতৰ কৰিছে। বাকী আৰু আপোনালোকক দেখাই আছোঁ, এইফালে দাদাই বহিলে ভাত খাব, এইফালে মিষ্টাৰে ৰেডি কৰি আছে, ভাত ৰেডি হ'ল, দালি আনিছে, এইফালে চাটনি আছে, এই ধুনীয়া মাংসটো ভিতৰত আছে। ভাত পানী খাই দিয়ে ওলালোঁ, এতিয়া ধুনীয়া লাগিল, তামাম তৃপ্তি পালোঁ খাই দিয়ে। ধুনীয়া গাহৰি বনাইছিল, গাহৰি লাই আৰু ভাত খাই দিয়ে। এতিয়া অলপ ঘৰত যাব, আৰু বতৰটো ইমান এটা ভাল নহয়, আৰু মই ড্ৰাইভিং কৰি আছোঁ, গতিকে কেমেৰাৰ ফালে বেছি চাব পৰা নাই এইটো পৰ্যায়ত, আৰু বতৰটো খুব বেয়া। এইফালে দাদা আছে, এইফালে মই। ভালে লাগিল না খাই? একদম বঢ়িয়া, ভালে বনাইছে। চিনেমাই কিন্তু কষ্ট কৰে, মানে কি খোৱাৰ নামত বনাই চনাই আদি কৰে, তাৰ লগত এইবিলাক টেনশ্যন নাই। খালোঁ ল'লোঁ, এতিয়া যাব লাগে, আৰু এতিয়া ঘৰত গৈ আছোঁ। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে আজি, আৰু বিশেষ নবনাওঁ, কাৰণ কিয় ঘৰত গৈও তেনেকুৱা বিশেষ একো নাথাকিব, কাৰণ বতৰটোও বেয়া। আজি ইয়াৰ পৰা গৈ আৰু সোমেই আৰু আজিলৈ বাই বাই, আকৌ এটা ভিডিঅ'ত লগ পাম।